আরে পিজুস বুপা, অলপ জোৰ লগাই উঠা আকৌ। তই আজি ভাত নেখালি নেকি? অলপ জোৰ লগা, তেতিয়াহে আমাক দাঙিব পাৰিবি। আরে কাকা, মইতো আলু পিটিকাৰ লগত খাইছোঁ, কিন্তু মই তামোল এখনহে নেখালোঁ। তামোল খাব পাহৰি গ'লো নহয়, সেইকাৰণে মই দাঙিব পৰা নাই। যেতিয়ালৈকে মই তামোল এখন নেখাং, তেতিয়ালৈকে মোৰ কাম কৰিব মন নাযায়। পম্ফ, কিয় মিছা কথা কৈ আছ? অথনিতো মই দেখিছিলোঁতো, তই চুৰেণৰ দোকানত মিঠা পান খাই আছিলি। এতিয়া কৈছ তই তামোল পাণ খোৱা নাই বুলি। ইমান মিছা কথা কওঁ নেকি? অলপ উঠা, আমাক ভৰি বিষাই গৈছে। আরে পিজুস বুপা, মোৰো ভৰি বিষাই গৈছে, জলদি দাং। পিজুস, তইতো কৈছিলি বাহুবলী বুলি, এতিয়াচোন তই দাঙিবই পৰা নাই। এনেকুৱা হ'লে তই বডি কেনেকৈ বনাবি? হ'ব দে কাকা, মই তামোল এখন খাই আহোঁ, তাৰপিছত তহঁতক দাঙিম দে। ঐ গগৈ, তই বেয়া নেপাবি, মই তামোল এখন খাই আহোঁ, তাৰপিছত উঠাম দে তোক। হ'ব দে, যাতে তামোল এখন খাই আহোঁগৈ, তাৰপিছত উঠাব লাগিব কিন্তু। ঐ আপাহঁত, তহঁতে যদি নতুনকে চাইছ তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি দিবি, আৰু এই ভিডিঅ'টোত এটা লাইক কৰি দিবি, আৰু কমেণ্টবোৰ কৰিবি, ভাল ভাল কৰিবি দেই।